নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো সকলোলৈকে কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো তুলসীতলৰ চাকিৰ গছে সকলোলৈ যাতে মংগল কঢ়িয়াই আনক তাৰে কামনা কৰিলো কাতি বিহুৰ উপলক্ষে আমাৰ ঘৰত কি কৰে এবাৰ চাও আহকচোন আমাৰ ঘৰত কেনেকৈ তুলসী বেটি প্ৰস্তুত কৰিছে এয়া আমি চাও আমাৰ দাদাই তুলসী বেটি প্ৰস্তুত কৰি আছে এতিয়া মাটি লিপি আছে খালি এদিনো প্ৰস্তুত নহয়গে আউটো বনাইছে বহুতবাৰ খালি এদিনো মানে শেষ কৰিব নোৱাৰে আৰু এজনী আমাৰ চাইনি হৈ আছে অকলে ক'তো নাথাকে আৰু এইটো কোকো সকলোৱে জানেই চাগে পথাৰত শস্যখিনি ভাল হ'বৰ কাৰণে চাকি দিয়া হয় আৰু আমি এতিয়া যাওঁ আমাৰ শস্যখিনিৰ ওচৰলৈ যতিকে আমি চাকি দিম বলক আপোনালোককো লৈ যাওঁ আমাৰ পথাৰখন দেখুৱাই আনো আহি আছোঁ পথাৰত চাকি দিবৰ কাৰণে এয়া আমাৰ পথাৰ তেন্তে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব